গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? সকলোৰে ভালনে খবৰ? মই আজি দৌললৈ যাম। তাৰপৰা আমাৰ ওচৰতে দৌলভাগ, ভাবিলোঁ আপোনালোককো দেখুৱাম দৌলভাগ। লগতে মইতো গৈ থাকোঁ বাৰু, তথাপিতো খুৱাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি। বৰষুণ দি আছে পূৰা, অকণমান দেৰি হ'ব যোৱা, কাৰণ বৰষুণৰ কাৰণে আমি যাব নোৱাৰোঁ। দাদা আহিলে যাম এতিয়া আমি। তাৰ ভিতৰত গৰু এখোপা ভৰাই থৈ দিয়া যে কি দৌলৰ পৰা আমাৰ ঘৰলৈ 2 কিলোমিটাৰমান হ'ব, ইমান দূৰ নহয়। আগতে গৈ থাকোঁ যদিও ভিডিঅ' কৰিবলৈ হোৱা নাই। আজি বোলো পটককৈ ভিডিঅ' এটা বনাওঁ, বহুতদিন ভিডিঅ' আপলোড কৰা নাই। দাদাহঁতে খোৱাই দিছে, তাৰ লগতে আহিছোঁ এতিয়া কি আনিলেগে মোৰ ঘৰৰ পৰা, যিহেতু মোৰ অসুস্থ দেহা, কি ক'ব আৰু বেমাৰবিলাকে নজাই নপৰাই হৈছে। চাই থাকক আপোনালোকে ভিডিঅ'টো যদি ভাল পায়। পাই গ'লোহি আমি মাঘনোৱা দৌল। এয়া ভিতৰতে ভাল বোলে খাব হৈছে আৰু আমাৰ ধুনু এয়া সেয়া ছাগলীয়ে টোপোলা খাইছে বোলে ৰাইজৰ। দৌলৰ ভিতৰ ভাগ আজি নেদেখুৱাওঁ দেই। মই মাংস খোৱা নাই যদিও ৰাইজে খানা মাংসই খাইছে যে চুই মেলি আছোঁ, বেয়া পাইছোঁ যাবলৈ। পিছত আকৌ দেখুৱাম, আহিয়ে থাকোঁ, আকৌ কেতিয়াবা দেখুৱাম আৰু বাহিৰটোকে দেখুৱাওঁ, চাওক যিমানটো পাৰোঁ। খালি টিং সেই তাত এখন সৰুকৈ পাৰ্ক আছে, যাম ৰ'ব, অকণ পাছত দেখুৱাই আছোঁ। এয়া খাই আমি পাতখিনি গোটাই মেলি দাদাই ইফালে পেলাইছেগৈ, দাদা এজনে। তেনেকৈ আপোনালোকে যদি ক'ৰবাত খানা খায় তেতিয়াহ'লে জেগাখন চাফা কৰি থৈ আহিব, কাৰণ পাছত কেতিয়াবা খানা খাবলৈ আহিলে অসুবিধা হয়, লেতেৰা হয় যে পৰিৱেশটো। পুতই ফোন কৰিছে, আকৌ বাব সেইপা আকৌ বাবহঁতৰ ঘৰপা পুতৌ
এখন সৰুকৈ পাৰ্ক এখন বনাই থৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে খেলিবলৈ মানে মইতো খোৱা নাই ये आपका 2-3 का मेंटेनेंस के ऊपर फीट का क्वालिटी आपका वही मिलेगा 1.5 6 and 7 8 and का ऐसा मिलेगा देखो ना এয়া সৰু ল'ৰা ছোৱালী নিচিনাকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত ময়ো অকণমান উঠিলোঁ খেলিলোঁ লগতে অকণ ফূৰ্তিও কৰিলোঁ কিবা আৰু মন গ'ল উঠিলোঁ আৰু মই উঠিছোঁ মোৰ লগতে আকৌ বাও উঠিছে দিছে নাই একেবাৰে অকণমানি ছোৱালীজনী নিচিনাকৈ হাঁহি হাঁহি ক'বই নোৱাৰে মাথা ঘূৰাই ৰখাই দিছে ৰ'বই নোৱাৰিলে সেই পৰিলোঁ গম পাইছেনে খৈডাল যে আছে তাৰ এডাল একেবাৰে ওপৰত বহে যে ইফালে এজন ভৰ সিফালে এজন ভৰ দাদাই মই উঠি দুফালে দুটা উঠি সি তললৈ গ'লোঁ মই ওপৰৰ পৰা ধামকৈ হৈ পৰিলোঁ ওপৰলৈ যে উঠাই যে দেখিছে 7 ফুটমান ওখ হ'ব তাৰপৰা ধামকৈ পৰিলোঁ ইয়াৰ লগতে উঠি পেলাই মই পৰিলোঁ দেহাছে এনেই বেয়া তাতে আৰু সেয়া পৰি ধৰি যেন তেনে ঘৰলৈ যাবলৈ লৈ আছোঁ মই খোজকাঢ়ি অহা যাওঁতে দাদাই আনিবলৈ গ'ল তথাপিতো আহি পেলাই পৰিলোঁহে সেই এনেই দেহাছে হ'ব বেয়া আহি পৰি আকৌ আৰু অলপ বেয়াহে হৈছে যাওঁগৈ আৰু ঘৰলৈ যি হ'ল ভুল আৰু পৰি ধৰি যেনে তেনে ঘৰ আহি পাইছোঁহি যি ঠেকেচা পৰিলোঁ 7 ফুটমানৰ ওপৰত ধামকৈ আলু খাই পৰিছোঁ এতিয়া গোটেই গা বিষ এতিয়া আৰু বনাবলৈ একো নাই ধৈৰ্য যিকেইটা বনালোঁ সেইকেইটাই দেখুৱাম আৰু আপোনালোকক তেনেকৈ ভিডিঅ' বনাবলৈ নহ'লে পৰিলোঁ যে বাই বাই যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু পৰি থৈ আহিছোঁ